নমস্কাৰ, আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই আজি অকণমানি ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই বহুদিন পিছত মঙলদৈ দৰঙলৈ ফুৰিব গৈছিলোঁ আৰু তাতে চাওকচোন, এয়া মোৰ মামী হয় দেই। মামীয়ে কি বনাইছে, লুচি এনেকৈ কিবা কিবি বনালে। বনাই অকণমান টাইমৰ কাৰণে যিহেতু গৈছোঁ, মই গৈ পোৱাৰ আগতে বনাই একেবাৰে ৰেডি কৰি থৈছে। ধুনীয়াকৈ কথা পাতিলোঁ, খা খবৰ ল'লোঁ। এইজনী মোৰ মামীৰ ছোৱালী দেই, অকণমান ওলাই আছে, লুকাই আছে বাৰু। দালি বনাইছে, আমলেট বনাইছে, পুৰি বনাইছে, সেনেকৈ আৰু কিবা কিবি বনাইছে। বনাই মেলি মই ধুনীয়াকৈ বহি লৈ পেলাই খালোঁ। খাই চাওকচোন ইমান ধুনীয়াকৈ দিছে। চাহ খালোঁ, কিন্তু মই খালোঁ কিন্তু ফটো উঠাবলৈহে নহ'ল। এজন মামাৰ ল'ৰা আহি মই একেলগে খালোঁ। খাই মেলি ধুনীয়াকৈ কথা পাতি আছোঁ, কিবা কিবি তাক জোকাই আছোঁ মই। সি মোক জোকাই আছে, ঘৰ আজি থাকিব লাগিব, কিন্তু মই থকাকৈ যোৱা নাছিলোঁ। তাকে কথা পাতি মামীয়ে আকৌ এখন তামোল কাটিছে। মই বোলো তামোল এখন খাই লওঁ আৰু ন। তামোল খাই মেলি আকৌ মামীয়ে বনালে ইডলি। ইডলি খালোঁ, ধুনীয়া বনাইছে। আপোনালোকক ৰেচিপিটো লাগে যদি মই দিম বাৰু কেতিয়াবা, জনাব লাগে যদি। তেনেকৈ খাই বৈ অকণ শুলোঁ। আমাৰ ল'ৰা আৰু মই শুলোঁ। সি আকৌ মোক সাধু শুনাই আছে। সাধুটো পিছে দিবহে নহ'ল, সাধু শুনাই আছে। সেনেকৈ কথা পাতি মেলি আকৌ মামীয়ে লাগিলে ভাতৰ যোগাৰত। তাকে সৰু সৰু আলু যে, অসমীয়া আলু, সৰু সৰু আলু, তাকে বইল কৰি তেনেকৈ মানে হেঁচি দিছে আৰু এনেকৈ বনাব। তাৰপিছত আকৌ মাংস সেনেকৈ কিবা কিবি বনালে। কিন্তু মোৰ কি হ'ল জানে নহয়, মোবাইলটো ক'ৰবাতে থাকিলে, ভিডিঅ' বনাবই নহ'ল। তাকে মনটো বেয়া লাগিছে, ইমান ধুনীয়াকৈ ভাত সাজ খাই আহিছোঁ, ভিডিঅ' বনাবলৈ নহ'ল। কিন্তু অহাৰ টাইমত অকণমান ক্লিপ এটা ল'লোঁ। মামা মামী একেলগে বহি ভাত খাই আছে আৰু মই গুচি আহিলোঁ।